हेलो फ्रेंड्स आपनालोक সকললৈ মোৰ চেনেল আইনুজ ক্ৰিয়েটিভিটিলৈ স্বাগতম জনাইছো আজি মই ভিডিওটো ইয়াৰ পৰা আৰম্ভ কৰিব লৈছো গতিকে কি কৰিম মই সকলো দেখুৱাই থাকিম গতিকে আপোনালোকে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ আহিছে আপোনালোকে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিবলৈ নাপাহৰিব তেতিয়া আপোনালোকে মোৰ নতুন ভিডিও আহিলে তাৰ নটিফিকেশন বিলাক পাই থাকিব গতিকে আজি মই কি কৰিম সকলো দেখুৱাই যাম আৰু হেকত কেনেকা লাগিলে অৱশ্যে কমেন্টছ বক্সত জনাবলৈ নাপাহৰিব একচুয়ালি মই ভিডিও বনাবলৈ বহুত কম সময় পাওঁ তাৰ ভিতৰতে যিমান পাৰো আপোনালোকৰ কাৰণে ভাল ভিডিও দিবলৈ চেষ্টা কৰি গৈছো আৰু যদি কিবা ৰৈ গৈছে অৱশ্যে মোক কমেন্টছ বক্সত জনাব মোৰ ভাল লাগিব উৎসাহিত সময় আৰু আপোনালোকৰ এনেকৈ যেন মোক মৰম চেনেহ দি যায় হেতুৱে মই কম আৰু এতিয়া মই ভিডিওটো আৰম্ভ কৰো চবলৈ আৰু এইজোপা মোৰ এটা সৰু পটত আছিল এইজোপা খুব বেয়া হৈছে অৱস্থাটো এনেকৈ উলমি গৈছে এয়া মই দেখাই দিছো কিছুদিন আগতে মই কাটিং কৰিছিলো ইয়াৰ আগবিলাক মানে এনেকৈ ইয়াতে সৰু আগটো মই কাটিছিলো কাটি মই এটা টাবত লগাই দিছিলো লগাই দিয়াৰ পিছত এইখিনি এনেকুৱা হৈছে দেখিবলৈ ধুনীয়া হৈছে বেছি আর কেয়ার লব নালাগে এয়া দেখিছে না কিছুদিনৰ পিছত এনেকুৱা ডাঙৰ হৈ গৈছে অলপ কেয়ার ললে হৈ যায় এটো দেখিছে এতিয়া এনেকুৱা ফুলিছে ইয়েলো আৰু অৰেঞ্জ বেছি পানীও দিব নালাগে এনে নিজে নিজে হৈ থাকে এটো ফুলত ইয়াৰ মই নামটো নাজানো কিন্তু মোৰ ঘৰত এনেকৈ ফুলিছে গতিকে মই আপোনালোকৰ লগত অলপ শেয়াৰ কৰি দিলো আৰু এয়া আমাৰ হৈছে কিটিজনী তাই ছোৱালীজনীৰ বুক সেলফৰ ওপৰত উঠি এনেকৈ খেলি থাকে এয়া দেখিছে নহয় তাইৰ লগত মাজে মাজে খেলি দিও মনটো ভাল লাগে আৰু বহুত মৰম লগা হয় ইহঁতি এনেকৈ মানে এতৰ লগত খেলা ধলা চাই মনটো বহুত ভাল লাগে আৰু মই আজি বনাইছিলো এটো তেতেলিৰ চাটনি হয় খাই বহুত ভাল লাগে ইয়াৰ ৰেচিপিটো মই এদিন নিশ্চয় শেয়াৰ কৰিম আজি বহুত মোৰ লৰালৰি হ'ল গতিকে মই ভিডিও কৰা নহল এনেকৈ মই এটা বটলত ভৰাই থম আৰু প্ৰায় 10-15 দিনলৈকে ভাল হৈ থাকে ৰুটি ভাত বা এনেও খাব পাৰি বহুত টেষ্টি লাগে খাই মই সাধাৰণতে এই চাটনিটো গুৰৰ লগতে বনাও গতিকে মই এদিন নিশ্চয় শেয়াৰ কৰিম আৰু এয়া মোৰ এতিয়া হৈ গৈছে মই এনেকৈ ভৰাই এতিয়া ইয়াত থৈ দিম আৰু ঢাকন মাৰি আৰু মোৰ গাৰ্ডেনত এয়া ফুলিছে গধুলি গোপাল বুলি কওঁ ইয়াৰ বেলেগ যদি নাম আছে মই নাজানো এয়া পিংক কালাৰ আৰু লগত এয়া বগা নয়নতৰা ফুলিছে বহুত ধুনীয়া লাগিছে দেখিবলৈ বহুত ফুলিছে গতিকে ফুল চাই এনেও বহুত ভাল পাওঁ মই আজি ছোৱালী দুজনীয়ে কেক এটা বনাব লৈছে আৰু কেকৰ যিমানখিনি পৰিমাণ মানে চেনি কিমান লাগিব ময়দা কিমান লাগিব সেইখিনি ময়ে দি দিওঁ বাকি যিবিলাক গুলা মেলাই কামবিলাক সেইবিলাক সকলো হিয়তি নিজেই কৰে আৰু কি লাগিব কিবা যদি কয় যে মামি কেকৰ কাৰণে এটো লাগিব হেতু লাগিব গতিকে মই আনি দিওঁ আৰু যেতিয়া যেটো বিচাৰে কাৰণ মাক হিচাপে মই ভাবো মোৰ এটো কৰ্তব্য মোৰ এটো দায়িত্ব মই হিয়তক সাপোৰ্ট কৰি যোৱা আৰু হেনেকে মই সাপোৰ্ট কৰি যাবলৈ চেষ্টা কৰো যিমানখিনি সম্ভৱ হয় আৰু সবলকচোন এতিয়া চাও কেকটো হেতি কেনেকে বনায় কি কৰে আৰু এইখিনি মিক্স কৰি ইহঁতি ৰাখিছে এনেকৈ মই বিশেষ ভিডিও বনোৱা নাই কাৰণ আগতে মই কেকৰ ৰেচিপি বনাইছো আৰু এইটো হৈছে চকলেট চিপছ বুলি কয় এইটো মই আনি দিছো মই দেখুৱাই দিছো এই বস্তুটো এনেকুৱা সৰু বহুত ধুনীয়া সৰু আৰু তাৰ ওপৰত ইহঁতি এতিয়া এইটো দি দিব গতিকে কি কৰিব মই সকলো দেখুৱাই যাম গতিকে আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব এনেকৈ ধুনীয়াকৈ ঘৰতে কেক বনাব পাৰি কাৰোবাক গিফ্টটো দিব পাৰি গতিকে হিয়তি আজি বনাম বুলি ক'লে গতিকে ইয়াৰ ওপৰত আকৌ এটা লেয়াৰ হিয়তি দি দিলে আৰু কেকটো মই এতিয়া অভেনত বনাই দিম মানে যেটো প্লেন ওভেন থাকে তাতে মই ভৰাই দিম এইখিনি কাম মই কৰি দিওঁ কাৰণ হাত পুৰি যাব পাৰে ইহঁতৰ গতিকে এইটো মই এতিয়া উলিয়াই এইটো দেখুৱাইছো এনেকুৱা হৈ গ'ল আৰু বাকি কি কৰিব ইহঁতি সকলো দেখুৱাই যাব গতিকে আপোনালোকে চাই থাকিব আৰু এইটো বজাৰতে পোৱা যায় হুইপ ক্ৰীম বুলি কয় ঘৰৰ প্লেন ফ্ৰেছ ক্ৰীমেদিও মই এনেকুৱা বনাওঁ কিন্তু ইহঁতি ক'লে এইটো লাগে গতিকে মই আনি দিলো ইয়াতে চেনি সকলো দিয়াই থাকে মানে পেকেটৰ ভিতৰত মাত্ৰ ৰেডি থাকে এইটো এনেকৈ এতিয়া ইহঁতি এইটো গুলিছে
এয়া অলপ সময় কৰিব লাগিব বেছি সময় নালাগে প্ৰায় 2 পৰা 5 মিনিটতে হৈ যায় এয়া দেখিছে এনেকৈ যেতিয়া নপৰা নিচিনা হ'ব এইটো ৰেডি হৈ গ'ল তাৰপিছত এয়া লগাই দিছে কেকৰ ওপৰত তাৰ ওপৰত আকৌ কাটি থোৱা লেয়াৰটো দি দিব দি তাৰ ওপৰত আকৌ লগাই দিব ক্ৰীমখিনি লগাই এ চকলেট চিপছবিলাক এনেকৈ দি দিছে ডেকোৰেট কৰি দিছে আৰু এই আইচিঙৰ ডিজাইনটো দি দিছে সিহঁতে চাওকচোন দেখিবলৈ মৰম লগা হৈছে যিমান পাৰে সিহঁতে কষ্ট কৰি বনাইছে গতিকে খাবলৈও ভাল হয় বহুত টেষ্টি হয় গতিকে কেনেকুৱা লাগিছে আপোনালোকে অৱশ্যই কমেন্টছ বক্সত জনাব আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ নেক্সট মই আকৌ আহিম এতিয়া ধুনীয়া ভিডিঅ' লৈ বাই বাই টাটা